mati main parang salas. মোক আজি ৰাতিটোৰ কাৰণে আশ্ৰয় দিবনে? হঠাৎ তোমাৰ এনেকুৱা কি হ'ল যাৰ কাৰণে তুমি মোৰ ওচৰলৈ আহিলা? লোৱা। মোকনো কোনে আশ্ৰয় দিব এতিয়া? আচলতে তোমাৰ লগত হৈছে কি? সমাজৰ কিছুমান চিন্তাধাৰাৰ কাৰণে আজি মোৰ এই অৱস্থা। মই আজি আশ্ৰয়হীন, মোৰ কোনো নাই। মানে কি ক'ব খুজিছা? মই বুজি পোৱা নাই। যেতিয়া ছোৱালী চাবলৈ আহে, ল'ৰাজনে কি কৰে সেইটো সকলোৱে সোধে। কিন্তু ল'ৰাজনৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা সেয়া কোনেও বিচাৰ নলয়। মোৰ নিচিনা এনেকুৱা ঘটনা বহুতৰ লগত হৈ গৈছে আৰু এতিয়াও হৈ আছে। তথাপি মানুহৰ চিন্তাধাৰা এতিয়াও সলনি হোৱা নাই। আচলতে তোমাৰ লগত হৈছিলে কি? প্ৰথমৰ পৰা বুজাই কোৱাচোন। শুনিব বিচাৰিছে নেকি? মই এতিয়াই বিয়া হ'ব ইচ্ছা কৰা নাই মা। প্লিজ তুমি দেউতাক বুজোৱা না। চোৱা মাজনী, তুমি ক'লে নহ'ব নহয়। দেউতাৰে জানো কেতিয়াবা আমাৰ কথা শুনে? দেউতাৰে যি সিদ্ধান্ত লয় সেয়াই হ'ব। সকলোৰে মাত্ৰ বিয়াৰহে চিন্তা। বিয়াৰ বাহিৰেও যে আমাৰ বহুত সপোন থাকে সেইটো কোনেও নুবুজে। চোৱা মাজনী, শুনিছোঁ ল'ৰাজন হেনো বহুত ভাল হয়। আমিতো তোমাৰ বেয়াৰ কাৰণে নাভাবোঁ নহয়। মা, মই 2 বছৰ টাইম বিচাৰিছোঁ। মই নাৰী সুৰক্ষাৰ কাৰণে NGO এটা খুলিব খুজিছোঁ। তাৰপিছত যাৰ লগতে কোৱা তাৰ লগতে বিয়া হ'ম। এইবিলাক কৰি তুমি কি পাবা মাজনী? চোৱা মা, প্ৰায়ভাগ ছোৱালীবোৰেই বিয়াৰ পিছত সুৰক্ষিত নহয় আৰু সেইকাৰণে মই এইটো কৰিব বিচাৰিছোঁ, যাতে বিপদৰ সময়ত সিহঁতে নিজকে সুৰক্ষিত কৰিব পাৰে। বিয়াতো হ'বই লাগিব, এদিন নহয় এদিন। এইটো সংসাৰৰে নিয়ম হয়। গাভৰু ছোৱালী থাকিলে ঘৰ এখনত মানুহৰ পৰা কিমান কথা শুনিব লগা হয় সেইটো আমিহে জানো। সৰু মইনা, তুমি ইয়াৰ পৰা যোৱাচোন। আমি কিবা এটা বেলেগ কথা পাতি আছোঁ। মা, মই বিয়া নহওঁ বুলিতো কোৱা নাই। মই অকণমান টাইমহে বিচাৰিছোঁ। ইমান যুক্তি তৰ্ক কৰাৰ কাৰণে ডাঙৰ দীঘল কৰিলোঁ নেকি? হা? দেউতা, চুপ থাক। কোনো মাক বাপেকে নিজৰ ল'ৰা ছোৱালীৰ বেয়া সিদ্ধান্ত নলয়। আৰু মই য'ত বিয়া দিম ত'ত বিয়া হ'বই লাগিব, নিজৰ মান্তি হওক বা নহওক। আপুনি যাওকচোন, মই মাজনীক বুজাই লৈ যাই আছোঁ। সোনকালে লৈ আহা। এয়াই আমাৰ ছোৱালী বৰষা। মাজনী, তুমি বহাচোন। যোৱা বছৰ তাই গ্ৰেজুৱেশ্যন পাছ কৰিলে। বৰ্তমান ঘৰ এখন চলাব পৰা সকলো গুণ তাইৰ তাত আছে। এতিয়াও আচল কথালৈ, ল'ৰাই কি কৰে? বৰ্তমান মই প্ৰাইভেট কোম্পানী এটাত কাম কৰি আছোঁ আৰু চৰকাৰী চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছোঁ। যদি ভগৱানে দিয়ে। দৰমহা কিমানমান পাই আছা? কমকৈ বোলে যেন সি দিবহে। বৰ্তমান 25-30 মান পাই আছোঁ। ইহঁতিতো অলপ কথা পাতি লওক নেকি? পাতিব পাৰে। যোৱা মাজনী অলপ কথা পাতি লোৱাগৈ। কথা এটা সুধোঁ, সঁচাকৈ ক'বা? কওকচোন।
বিয়া হ'বলৈ মন নকৰা যেন লাগি আছে কথাটো হয়নে কথাটো হয়, কিন্তু কিন্তু সমাজৰ কথা ঘৰৰ কথা পেলাব নোৱাৰোঁ এই বুলি ক'বা ন শুনা যদি সমাজৰ কথা ভাবিয়ে বিয়াত বহিব খুজিছা তেতিয়াহ'লে বিয়াত বহিব নালাগে কাৰণ সমাজে হাৰি যোৱা মানুহক ঠাট্টা কৰে আৰু সফল হোৱা মানুহক সদায় হিংসা কৰে কিন্তু উৎসাহ কেতিয়াও দিব নোৱাৰে তাৰমানে আপুনি সমাজৰ কথা নাভাবে নেকি? ভাবোঁ কিন্তু মোক লৈ কি আলোচনা কৰে সেইটোহে ইমান এটা গুৰুত্ব নিদিওঁ মানে যেতিয়া মই নিজৰ কিবা এটা সিদ্ধান্ত ল'ব লগা হয় তেতিয়া মই নিজৰ কথাটো ভাবোঁ লোকে কি ভাবিছে কি নেভাবিব সেইবিলাকত মোৰ ইমান এটা গুৰুত্ব নাই তোমাৰ বিয়া নোহোৱা কাৰণটো জনাবা নেকি যদি কোৱা মই সহায় এটা কৰি দিব পাৰিম কি সহায়? মানে মই ঘৰত গৈ কৈ দিম মোৰ ছোৱালীজনী পচন্দ নাই হোৱা তেতিয়া বিয়াও নহ'ব আৰু তুমিও মুক্ত আচলতে মই এতিয়া বিয়া হ'ব বিচৰা নাই। মই নাৰী সুৰক্ষাৰ কাৰণে NGO এটা খুলিব বিচাৰিছোঁ। তাৰ কাৰণে মোক কমেও 2 বছৰ সময় লাগিব। তাৰ পিছতহে মই বিয়াৰ কথা চিন্তা কৰিব পাৰিম। আচ্ছা কথা ইমানেই বিয়াৰ পিছত কৰিব নোৱাৰিনে মানে আপুনি পাৰ্মিশ্যন দিব? কি পাৰ্মিশ্যন সহায়ো কৰি দিম তোমাৰ জানো অকলে অসুবিধা নহ'ব সঁচা মই ভবাই নাছিলোঁ আপুনি যে মান্তি হ'ব। আপোনালৈ ধন্যবাদ। ধন্যবাদ নিদিলেও হ'ব তুমিতো দেহা দেখুৱাই ৰীল বনোৱা কথা ভবা নাই নাৰী সুৰক্ষাৰ কথাহে ভাবিছা আৰু আমি পুৰুষবোৰেনো নাৰী সুৰক্ষাৰ কথা যদি নাভাবোঁ তেতিয়াহ'লে বিয়া পাতিবলৈ ছোৱালী বিচাৰি কিয় আহোঁ এতিয়া ব'লা গৈ থাকোঁ ব'লক। আপোনালোকৰ ঘৰত দেউতা আৰু আপুনিয়ে নেকি? এতিয়া আমি দুজনেই বাইদেউ এজনী আছিলে কিন্তু বিয়া হোৱাৰ পিছত ঢুকাই থাকিলে কিবা বেমাৰ হৈছিলে নেকি? বেমাৰ নহয় ছুইচাইড হৈ ঢুকালে কিন্তু ছুইচাইড নিজে কৰিলে নে ছুইচাইড কৰোৱা হ'ল সেইটোহে আমাৰ সন্দেহ হৈ থাকিল আকাশ বাইদেউৰ নামটো কি আছিলে? বাইদেউৰ নামটো পাপৰি আছিলে সেই আজিকালি নামতহে ঘৰৰ পৰা কইনা চাই দিয়ে কিন্তু গৈ থৈ কি হয় দৰাই ঘৰত আহি প্ৰেম কৰাৰ দৰে কথা পাতি থাকে তেতিয়াহ'লে লাভ মেৰেজ আৰু এৰেঞ্জ মেৰেজৰ পাৰ্থক্যটো কি থাকিল দোষ তাৰমানে পাৰ্থক্য এটাই বুজা যায় কি আমি নিজে প্ৰেম কৰিলে বহুত ৰিস্ক থাকে ভয় থাকে মানুহৰ সন্মানৰো কথা আছে কিন্তু ঘৰৰ পৰা যেতিয়া চাই দিব চাই দিয়াৰ পিছত কোনো ভয় নাই বা টেনশ্যন নাই বিন্দাছ কথা পাতি থাকিব পাৰি কাকো খাতিৰ কৰিবও নালাগে আপুনি পাপৰি ভাই? তুমি চিনি পোৱা মই আপোনালোকৰ ঘৰটোও চিনি পাওঁ। কথা এটা হ'ল নহয় মই তোমাৰ লগত কথা পাতি পাতি পৰিয়ে গ'লোঁ মোৰ প্ৰেমত? নহয় ঐ ইমান খদৰকৈ ফোন কৰি মাতিছা যে বচোন কথা এটা আছে তোৰ লগত মোৰ বিয়াখন এবাৰ নহ'লো মানে হ'ল কি বহুত ডাঙৰ ঘটনা আৰে কথাটো ক্লিয়াৰকৈ নকওঁ কিয় আপোনাৰ লগত কথা এটা আছিল কাইলৈ পাৰিলে এবাৰ আমাৰ ফালে আহিবচোন। বহুত দেৰি ৰ'ব লগা হ'ল নেকি? নাই ময়ো এইমাত্ৰ আহি পাইছোঁ কিয় মাতিছিলা কোৱাচোন আমাৰ সপোনবোৰ সপোন হৈয়ে থাকিব যেন লাগিছে। মানে তুমি কি ক'ব বিচাৰিছা মানে মোৰ দেউতাই বেলেগ ল'ৰা এজনৰ লগত বিয়া ঠিক কৰি দিলে
ল'ৰাজনে হেনো চৰকাৰী চাকৰি কৰে, সেইকাৰণে দেউতাই বুজি পাইছোঁ। মই বুজাব চেষ্টা কৰিও দেউতাক বুজাব নোৱাৰিলোঁ। আৰু তুমি দেখা সপোনটো? তেখেতে মানি লৈছে। কথা এটা কচোন, কি? দৰাটো টপাংকল নেকি? ইয়ক, মই মৰি আছোঁ টেনশ্যনত। কি মানে আজিকালি লাষ্টত টপাংকলেহে নিয়ে না। আজিকালি কইনা চাব গ'লে সকলোৰে মাত্ৰ এটাই প্ৰশ্ন, দৰাই কি কৰে, কিমান সম্পত্তি আছে। আৰে চৰকাৰী চাকৰি নহ'লে কি আমি ছোৱালী পুহিব নোৱাৰিম নেকি? এজন 30 বছৰীয়া ল'ৰাৰ পৰা কইনাৰ বাপেকে ইমানখিনি সম্পত্তি বিচাৰে যে সি নিজে 60 বছৰ বয়সতো সিমানখিনি সম্পত্তি আৰ্জিব পৰা নাই। কথাটো হয়। এয়ে আমাৰ সমাজ। চৰকাৰী চাকৰি থাকিলে টপাংকলৰ হাততে ছোৱালীবোৰ গতাই দিয়ে। ৰাস্তাইদি গ'লে কোন শহুৰাক কোন জঙাক ধৰিবই নোৱাৰি। আৰু তাৰ পাছত টপা আংকল ব্যস্ত পইচা কমোৱাত, বোৱাৰীবোৰ ব্যস্ত ৰীল বনোৱাত, আৰু সেইবোৰ ৰীলকে চাই চাই হৈ যায় আমাৰ স্বভাৱ নষ্ট। একদম ৰাইট। মা, পইচাটো যোগাৰ হ'লনে? নাই ৰ'বা মাজনী, দেউতাৰাই চেষ্টা কৰিহে আছে। আমাৰ বিয়াৰ ধাৰ মাৰি এনেও শেষ হোৱা নাই, তাতে আৰু নতুনকৈ ক'ৰ পৰানো ধাৰ ল'ম। কিবা এটা কৰা। পইচা দিব নোৱাৰিলে হয়তো মোক আৰু দেখা নাপাবা। ৰ'বাচোন, ধৈৰ্য ধৰা। আমি মাইকী মানুহ, এনেও ধৈৰ্য ধৰিবই লাগিব। বিয়াৰ পিছততো সেইখনে তোমাৰ নিজৰ ঘৰ। ধৈৰ্য ধৰিবই লাগিব মাজনী। দিয়াচোন, দেউতাৰ লগত কথা পাতা। দেউতা, মাজনী কোৱাচোন। মোক ইয়াৰ পৰা লৈ যোৱা, নহ'লে পইচাটো দি পঠিওৱা। ইয়াৰ পিছত কিন্তু মোক আৰু তোমালোকে দেখা নাপাবা। মাজনী, ইমান পইচা এতিয়া ক'ত পাওঁ? অলপ ধৈৰ্য ধৰাচোন তুমি, অলপ বুজিব চেষ্টা কৰা। দেউতা, এখেতে মোক পইচাৰ কাৰণে সদায় অত্যাচাৰ কৰি আছে। নহ'লে মই ইয়াৰ পৰা নিজেই গুচি যাম। তুমি এনেকৈ গুচি নাহিবা। তুমি এনেকৈ গুচি আহিলে আমি সমাজত কেনেকৈ মুখ দেখুৱাম? আপুনি সমাজৰ কথাহে ভাবিছে, মোৰ কথা কেতিয়াও ভবা নাই। ধৈৰ্য ধৰা। তোমাৰ কাৰণে যদি মই সমাজত মুখ দেখুৱাব নোৱাৰা হওঁ, মোৰ কিন্তু মৰা মুখ দেখা পাবা। দেউতা, এখেত আহিছে, মই পিছত কথা পাতিম। দৰ্জা খোলোতে ইমান দেৰি কিয় তোৰ? হা? আপুনি ইমানকৈ কিয় খাই আহিছে? তোৰ বাপেৰে খাইছোঁ নেকি মই? হা? পইচা দিয়াৰ কথা আছিল যে কি হ'ল? দুদিনমান ধৈৰ্য ধৰক। মই দুদিন ধৈৰ্য্য মানো। মোক মাহঁতে লাগিব দিম- কালি। মাহঁতে দিম বুলি কৈছেই। মোক লাগিব কালি। আপোনাক টকাৰ ইমান কিয় প্ৰয়োজন? অনলাইন যোৱাত বহুত পইচা হাৰিলোঁ। বাপেৰে 10,000 পইচা দাঙতে 10 বছৰ লাগে নেকি তোক? হা? হে ভগৱান, এইবিলাক অভ্যাস আপুনি ক'ৰ পৰা ল'লে? দাঁতৰ জীৱলৈকে অনলাইন যোৱা খেলিছে, সেইকাৰণে মই লগাই দিছোঁ। আপুনি সেইবিলাক ফটোৱা মানুহৰ কথা কিয় শুনে? ফটোৱা বুলি কৈছা? মই আইডিয়েল বনা ইউটিউবৰ তুমি ফটোৱা বুলি কৈছা মোক? হা? তুমি চিনিয়ে পোৱা নাই? হা? ফটোৱা বুলি কৈছা তই? মাৰি পেলাম তোক আজি মাৰি পেলাম কৰি দিম। ব'লা, এতিয়া ৰাতিও বহুত হ'ল। মই তোমাক ঘৰলৈকে থৈ আহোঁগৈ। মই ঘৰলৈ যাব বিচৰা নাই। মই নতুনকৈ জীৱনৰ পাতনি মেলিব বিচাৰিছোঁ। আপুনি মোক সহায় কৰিবনে? সহায় কৰিব পাৰিম, কিন্তু কেনেকুৱা সহায় লাগিব? মই সাংসাৰিক জীৱনৰ পৰা আঁতৰি আহি সপোনৰ বাটত খোজ দিব বিচাৰিছোঁ। আপুনি সহায় কৰিবনে? চিন্তা নকৰিবা, মই তোমাৰ লগত সদায় আছোঁ। তোমাৰ সাহসিকতাক মই সন্মান জনাইছোঁ। আজি যদি তোমাৰ নিচিনা সাহস মোৰ বাইদেৱে দেখালে হয়,
আজি হয়তো বাইদেউ মোৰ জীয়াই থাকিলে হয়। ব'লা এতিয়া, পোহৰেই হ'ল। কাইলৈৰ পৰা তুমি নতুন জীৱনৰ পাতনি মেলিবা, ঠিক আছে?